সঁচাকৈ সময়বোৰ যে ইমান সোনকালে পাৰ হৈ যায় ন। সিদিনা 2023 সোমাইছিলেহে, এতিয়া আকৌ বিদায় দিবৰে হ'ল। সেয়ে ভাবিলোঁ লগৰীয়াবোৰৰ লগত মিলি সকলোৱে পাৰ্টি কৰি 2023ক বিদায় দিওঁ আৰু 2024ক ভালদৰে আদৰোঁ। আৰু মই ঘৰৰ পৰা সোনকালে ওলাই মেলি আহি এফালে লগৰীয়া ঘৰত পালোহি। আমি দুয়োগৰাকী মিলি এফালে পোলাও বনাই আছোঁ। যিহেতু মানুহ যাম বহুত, সেইবাবে বহুত বনাব লগা হৈছে। আৰু এফালে মাংস চাংসবোৰ ইয়াতে কাটি কৰি লৈ গৈছোঁ, যিহেতু তাত মানে টাইম নাপাম, সেইবাবে মানে তাত যাতে এনজয় কৰিব পাৰোঁ। আৰু এফালে আমি পূৰা বনাই কৰি হৈ গ'ল আৰু ৰাস্তালৈ এইদৰে আমি খোজকাঢ়ি গৈ আছোঁ। আজি আমি পিকনিক খাবলৈ গৈছোঁ ঢলা-শদিয়া ব্ৰিজৰ তলত, যিহেতু তাত মানে বহুত ডিচেম্বৰ জানুৱাৰী মানে বহুত পিকনিক খাইহি তাতে। আমি তালৈকে বুলিয়ে গ'লোঁ আৰু গাড়ী আহি পোৱাত দেৰি হ'ল, সেইবাবে আমি এইদৰে ৰিলচ বনাই লৈছোঁ। আৰু ফাইনেলি তাত আহি পাই গ'লোহি। আহি পাই পূৰা চাহ তাহ ঘৰতে বনাই অনা হৈছিলে। ইয়াত প্ৰথমে আমি চাহটো খাই লৈছোঁ, তাৰপাছত লাগি যাম আৰু কামত। আপোনালোকে ভিডিঅ'টি চাই থাকিব একেবাৰে শেষলৈকে। আৰু এইফালে মাংসত দিবৰ কাৰণে তাই পূৰা আলু কাটি আছে। আৰু এইফালে আমাৰ পূৰা মাংস বনাই থকা হৈছে। যিহেতু আমি আহি পাওঁতে দেৰি হৈ গ'ল বহুত, সেইবাবে মানে সোনকালে কৰিব লগা হৈছে কামবোৰ, যাতে ৰাতি হোৱাৰ আগতে ঘৰত গৈ পাওঁগৈ। আৰু আমি সকলোৱে ভাত খাবৰ কাৰণে এইদৰে ধুনীয়াকৈ বহি ল'লোঁ। যিহেতু ঘৰৰ পৰা পাত লৈ আনিছিলে, সেইবাবে মানে পাততে চব ভাত চাত বাঢ়ি লোৱা হৈছে। আজি মানে প্লাষ্টিকটো অলপমান কমকৈ ইউজ কৰা হৈছে। সকলোৱে এইদৰে ফূৰ্তি কৰি 2023ক বিদায় দিলোঁ আৰু 2024ক আদৰিবলৈ সাজু। আৰু আপোনালোকে কেনেদৰে বিদায় দিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। বাই বাই।